স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লে। আজি আহিছো পথাৰলে, যিহেতু বহুত দিন অহা নাই পথাৰখন কেনেকনো হৈ আছে চাওঁ বুলি আহিলো। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। এয়া আমি সুমনিলে আহিছো আৰু এইবিলাক হৈছে চুম গছ, সৰু সৰু এইবিলাক হ'ল চুমপুলি চুমনি। আৰু এই চুম গছবিলাক নতুনকৈ লগোৱা হৈছে, সেইবাবে সৰু সৰু হৈ আছে। এই চুমনিৰ লগতে এখন শাকনি বাৰী, শাকনি মানে ৰঙালাও, আৰু ইয়াত ৰঙালাও লাগিছে কিমান ডাঙৰ হৈছে চাওক। সেইটো বাৰীখন। আৰু এতিয়া আমি এই নদীৰ ফালে যাম, আৰু এখন পথাৰখন চাওক কেনেকুৱা হৈ গ'ল, গোটেই পানী হৈ যায় এইবিলাক। এতিয়া আমি গৈ আছোঁ, এয়া ফুল ছিঙি ল'লোঁ। এতিয়া পথাৰখন চাওক কিমান ধুনীয়া লাগিছে, গোটেই সেউজীয়া। এইখন পথাৰ আৰু এইখন হ'ল নদী। পানী নাই কিন্তু এতিয়া গোটেই শুকান, এতিয়া পূৰা বালি হৈ গৈছে। কিন্তু যেতিয়া বাৰিষা দিনত পূৰা পানী হৈ এইবিলাক চবতে পানীয়ে পানী হৈ যায়, গোটেই বানপানী হৈ যায় ইয়াত। ধেমাজি জীয়াঢল নদী কেনেকুৱা অৱস্থা হয় জানেই, এইখনেই হৈছে। আৰু বাৰিষা দিনত অৱস্থা খুবেই বেয়া হৈ যায়। এতিয়া কিন্তু শুকাই গ'ল, চব বালি হৈ গ'ল, এতিয়া বাম হৈ গ'ল আচলতে। এতিয়া আমি গোটেই তিনিজনী ইয়াত এনেদৰে বহি আছোঁ। ইনষ্টাগ্ৰামৰ ৰিলচ বনাই ল'লোঁ ইয়াতে, ধুনীয়া জেগা পায়। আৰু এতিয়া আমি গৈ থাকোঁ, ইমান ধুনীয়া পৰিৱেশ, কিন্তু বাৰিষাতে গম পায় কেনেকুৱাই। এইবিলাক চাওক অকল বালিয়ে বালি, এইবিলাক ইফালে চাওক ঝাৰু বন ওলাইছে। আৰু এইখিনি চাওকচোন, বনখিনি কিমান ধুনীয়া লাগিছে, ইমান ওখ ওখ হৈ আছে। আৰু এয়া বেলি পৰু পৰু হৈছে, আৰু আমি এতিয়া ঘৰলৈ গৈ থাকোঁ। বহুত দিনৰ মূৰত পথাৰলৈ আহিলে খুব ভাল লাগিলে, আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ, যিহেতু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তেনেহ'লে বাই বাই।